ব্ৰিয়ান স্বাগতম জনাইছোঁ আল্টো পাল্টো ঘৰত গাড়ীৰ ওপৰত বহিয়ে আজি ভিডিঅ'টো আৰম্ভ এই দামৰা মাহ গটা মাহ আছে এই এটা দামৰা এই এটা গেলে এইটো দামৰা বুলি নকওঁ এইটো আমাৰ ছাৰ হয় বাৰু ছাৰ সন্মানীয় আমাৰ চাই বহুত ডাঙৰ এইটোক দামৰা বুলি নকওঁ বাৰু ভিডিঅ'টো চালি গালি পাৰিব মোক ভূপেশ দাই তো টাইটানিক চাব আহিছোঁ এইফালে কহিনুৰ চলি আছে এই দামৰা কাটাৰ কাৰণে ইয়াতে বহি আছোঁ যাওঁ এতিয়া কহিনুৰ চাবা আপোনালোকক কহিনুৰৰ আজি টাইটানিক হা কহিনুৰ বুলি ক'লে মোৰ এটা কথা মনত পৰে এইবাৰো কহিনুৰ থিয়েটাৰত জুবিনদাৰ গান আছে আজি বিশেষকৈ মানে আদিবাই কেইবছৰমান আগত এটা গান বহুত বকে গাইছ মানে এটি নাম অনুৰাগী এই বহুত বকে ই গাইছ লাম্বা কৰি দিয়ে ভিডিঅ'টো দক হ'ব দক অলপ পিছত লাগাল পাইছোঁ বকি থাকে সেইটো এনেকৈ আহি পেলোঁ কহিনুৰ থিয়েটাৰ তো ভিতৰলৈ যাম বাইক চাইড ল'ব পাৰোঁ নে নাজানো চাওঁ আৰু কি হয় মানে ছেকেণ্ড শ্ব'ত আহিছোঁ তো মানে ভাগৰুৱা হৈ থাকে আৰু টাইটানিকখন জানেই আপোনালোকে চাইছে যে কোনোবাই মানে বহুত মানে কষ্ট মানে হয় আৰু বাইক চাইড লওঁ আৰু এই বাইক চাইক উলিয়াই আছে আৰু কি হয় কি নহয় নাজানো দিয়ক वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् আয়োজন কৰিছে আপোনালোকে তুমি মোক সুখী কৰিব নোৱাৰিবা মা মূৰ্খৰ দৰে কথা নকবি ৰজ মই তোক লৈ সপোন দেখিছোঁ ৰাজ অট্টালিকাৰ আৰু তই জুপুৰি জোনাক চাবলৈ দৌৰিব খুজিছ এটা কথা মনত ৰাখিবি দূৰৰ পৰাহে পাহাৰ দেখিবলৈ ধুনীয়া ওচৰৰ পৰা কিন্তু উখুৰা মুখুৰা ইমান দামী গাঁওটো গীত কৰিছে ডিঙিৰ হীৰাৰ নেকলেছডাল চাই কোনজনী ছোৱালীয়ে ইমান দামী উপহাৰ পাইছে মই বিচৰা নাছিলোঁ এনেকুৱা উপহাৰ Looking gorgeous, Rose. তোমাৰ কাৰণে সাজি সেই ঘটনাটোৰ পিছৰে পৰা তাইৰ মনটো বেয়া একো নাই স্পেচিয়েল মানুহৰ বাবে সকলো অপেক্ষা কৰিবই লাগিব নহয় জানো Ladies and gentlemen, may I have your attention, please? যাৰ বাবে এখন জাহাজ 882 ফুট 9 ইঞ্চি দীঘল টাইটানিকৰ খুলপীয়া আমি আছিলোঁ ফাৰ্ষ্ট ক্লাছৰ যাত্ৰী কি নাছিলে টাইটানিকত আমাৰ বাবে জিম চুইমিং পুল অত্যাধুনিক ৰেষ্টুৰেণ্ট কেফে পাৰ্টি হল সকলোবোৰ এভৰিথিং টাইটানিকত প্ৰৱেশৰ লগে লগে পাহৰি যাবলৈ বাধ্য হৈ গৈছিলোঁ সকলোৰে জীৱনৰ তিক্ত কথাবোৰ টাইটানিক এফালে আছে সিদ্ধাৰ্থ দা নমস্কাৰ সকলোকে কেনেকুৱা লাগিল মানে নাটক কৰি নাটক কৰিতো ভালেই লাগে খুবেই ভাল লাগে আৰু যিহেতু এইবাৰ কহিনুৰ থিয়েটাৰ 50 বছৰ সোণালী জয়ন্তী এই সোণালী জয়ন্তীত মই সামগ্ৰী হ'বলৈ পাই সঁচাকৈ মানে লাকি ফিল কৰোঁ আৰু খুব ধুনীয়া তিনিখন নাটক লৈ আমি আহিছোঁ আৰু সকলোৱে পৰিচিত নাটক টাইটানিক এইখনক লৈ আমাৰ বৰ্তমান প্ৰত্যেককেইটা শ্ব'তে মানে শ্ব' কৰিবলগীয়া হৈ আছে আৰু দৰ্শকসকলে খুব ভাল পাইছে আৰু এইখন মই তপন লগৰদাই হেৰি কৰিছে ডাইৰেকশ্যন কৰিছে আৰু লিখিছে আমাৰ নাট্যৰূপ দিছে প্ৰণৱ বৰুৱাই যিখন টাইটানিক নাটক এখনত মানে মই চালোঁ বাৰু মানে বহুত মানে ভাগৰুৱা টাইপৰ হয় মানে বহুত কষ্ট হয় আপোনালোকে চালেই গম পাব কাৰণ মই ৰিভিল কৰি নিদিওঁ আৰু তো সেইটো অনুভৱটো কেনেকুৱা মানে অনুভৱ মানে ক'ব গ'লে কষ্টটো কৰিবই লাগিব ভাগৰটো লাগিবই কিবা এটা সোৱাদ পাব লাগে দৰ্শকক আমোদ দিবৰ কাৰণে সেইখিনিতো কষ্ট কৰিবই লাগিব ভাগৰ লাগিবই আৰু জেক কেৰেক্টাৰটো যিহেতু মই কৰি আছোঁ এই জেক কেৰেক্টাৰটো মানে প্ৰথমৰ পৰা লাষ্টলৈকে আছে
আৰু একদম ৰেষ্ট পোৱা নাযায় আৰু কিমানখিনি কৰিব পাৰিছোঁ নাজানো, দৰ্শকসকলে চালে গম পাব আৰু মই আশাবাদী দৰ্শকসকলে চাই ভাল পাব আৰু টেকনিকেলি অলপ ইমপ্ৰুভ কৰিছে এইবাৰ আৰু আৰ্টিষ্টখিনিতো আছেই ভাল, গোটেইখিনি আৰ্টিষ্ট আমাৰ অংকিতা আছে আৰু মই অংকিতা ৰোজৰ কেৰেক্টাৰটো কৰিছে, জয়ন্ত জীৱন আছে, ৰাজ ভৈৰৱ আছে, ৰাজদীপ আছে, গিৰিজা মহন্ত বা আছে, গোটেইখিনিয়ে ভাল আৰ্টিষ্ট আৰু আশা কৰোঁ দৰ্শকে চাই ভাল পাব আৰু বাকী দুখন নাটকো খুব ধুনীয়া নাটক, বকুলৰ বিয়া উৰুলি দিয়া আৰু প্ৰভু। বকুলৰ বিয়া উৰুলি দিয়াখন আমাৰ চম্পক শৰ্মা ডাঙৰীয়া এটাই লিখিছে আৰু ডাইৰেকশ্যন আমাৰ তপন দাই কৰিছে। বাকী প্ৰভু নাটকখন আমাৰ মৃদুল চুতীয়া তেখেত আছে, তেখেতে ডাইৰেকশ্যন, তেখেতৰ লিখনি, তেখেতৰ এক্টিং অভিনয় কৰিছে আৰু আশা কৰোঁ দৰ্শকে চাই ভাল পাব। আপোনালোকো আহক। হয়, তাকে নাটক চাব লাগিব কাৰণ এতিয়া যিটো সময় হৈ আছে, আমি জুবিনদাৰ যিটো মোৰ ক'বলৈ ভাষা নাই, ভাষাটো মই ভিডিঅ'ই মানে 4-5 দিন ভিডিঅ'ই বনোৱা নাই। তাকে অসমবাসী ৰাইজক এইটোৱেই কওঁ যে আমাক জুবিনদাৰ জাষ্টিচ লাগে আৰু সকলোৱে আগবাঢ়ি আহক আৰু সকলোকে এইটো কথাই কওঁ যে কি হৈ আছে একো ধৰিব পৰা নাই, কেনেকৈ আমি জাষ্টিচ পাব পাৰোঁ, কেনেকৈ আমি জুবিনদাৰ জাষ্টিচটো পাওঁ সেইটোৱে আশা কৰিছোঁ আৰু যিহেতু চৰকাৰ সকলোৱে লাগি আছে এইটো বিষয়ত, আমিতো আৰ্টিষ্ট মানুহ, আমি কাম কৰিবই লাগিব। আমাৰ এসপ্তাহ নাটক বন্ধ হৈ আছিলে আমাৰ মহান শিল্পী তেখেতৰ ঢুকুৱাৰ কাৰণে, চ' এতিয়া লাহে লাহে আমি আগবাঢ়িছোঁ আৰু কাৰণ কৰ্মটো কৰি যাব লাগিব, কৰ্ম কৰিবই লাগিব। গতিকে আশা কৰোঁ দৰ্শকসকলে নাটকো আমাক মৰম দিব, আশীৰ্বাদ দিব আৰু জুবিন দাক জাষ্টিচ দিব বুলি আশা কৰিছোঁ আৰু জয় জুবিন দা, জয় জুবিন দা, জয় অসম, জয় জুবিন দা। দাদাক লগ পাই ভাল লাগিল, ধন্যবাদ। থেংক ইউ। এনেকৈ আহি পালোঁ কহিনুৰ থিয়েটাৰৰ পৰা। তো কালি কি হ'ল কি নহ'ল ভিডিঅ'টো গমেই নাপালোঁ। তো লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'।